নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। বিহু আহি পালেহিয়ে, সেয়েহে মই আজি নাৰিকলৰ লাৰু দুটামান তৈয়াৰ কৰিছো। চাওকচোন আহক। প্ৰথমে মই নাৰিকল এটা ফালি লৈছো। এই নাৰিকলটোক মই এতিয়া ৰুকুনিৰে ৰুকিম। আপোনালোকে ইচ্ছা কৰিলে মিক্সাৰ গ্ৰাইণ্ডাৰটো গ্ৰাইণ্ড কৰি ল'বলৈ পাৰে। মই এই প্ৰচেছটো বেছি ভাল পাওঁ, সেইকাৰণে মই এনেকৈ ৰুকি ল'ম। ৰুকিবলৈ অলপ কষ্ট হয় আৰু অকণমান সময়ো লাগে, কিন্তু এনেকৈ যদি আমি ৰুকি লওঁ নাৰিকলৰ পৰা ৰসখিনি ওলাই নাযায়। যদি আমি মিক্সাৰ গ্ৰাইণ্ডাৰত গ্ৰাইণ্ড কৰি দিওঁ নাৰিকলৰ ৰসখিনি নাৰিকলৰ পৰা অলপ হ'লেও ওলাই যায় আৰু তাৰ সোৱাদটো অকণমান কমি যায়। প্ৰায় 15-20 মিনিটমান লাগিব চাগে, সেইকাৰণে মই এই পাৰ্টখিনি স্কিপ কৰি দিছোঁ। এয়া চাওক, মোৰ নাৰিকলখিনি ৰুকা হৈ গ'ল। এতিয়া মই কেৰাহী এখন গৰম কৰিম আৰু তাত দিম অলপমান ঘি। এই ঘিখিনি মই অকণমান টেষ্টটো বঢ়াবলৈ কাৰণে দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে স্কিপ কৰিব পাৰে। এতিয়া মই নাৰিকলখিনি ইয়াতে দি দিম। এতিয়া ষ্টাৰ্ট হ'ব আচল প্ৰচেছটো, যিটো হৈছে কণ্টিনিউৱাছলি হিলাই থকা। অলপো নৰখাকৈ হিলাই থাকিব লাগিব, নহ'লে আমাৰ নাৰিকলখিনি জ্বলি যোৱাৰ সম্ভাৱনা থাকে। এতিয়া মই ইয়াত দুটামান ইলাচি খুন্দি কিনে দি দিছোঁ। ইলাচিৰ গোন্ধটো নাৰিকলৰ লাৰুত বহুত ভাল লাগে। নাৰিকলখিনি মই প্ৰায় 5 মিনিটমান কণ্টিনিউৱাছ ভাজিলোঁ। এতিয়া মই ইয়াত চেনি 1 কাপ এড কৰি দিম। এতিয়া নাৰিকলখিনি আৰু ভালকৈ হিলাই থাকিব লাগিব, কাৰণ চেনিখিনি গলিব আৰু গলিলে মানে চেনিখিনি জ্বলি যোৱাৰ চান্স বেছি। আপোনালোকে ধৰিব পাৰিছে চাগে, চেনিখিনি গলিছে আৰু লগতে নাৰিকলৰ টেক্সচাৰখিনিও চেঞ্জ কৰি দিছে। এতিয়া নাৰিকলখিনি পুৰা আঠা আঠা হৈ যাব। চাওক, মোৰ হাতাটো গোটেই নাৰিকলখিনি লাগি ধৰিছে। এতিয়া মই ইয়াতে অকণমান মিল্ক পাউডাৰ এড কৰিম। আপোনালোকে ইচ্ছা গ'লে মানে মিল্ক পাউডাৰ দিব পাৰে, মন নগ'লে নিদিলেও হ'ব। মই ইয়াত 10 টকীয়া এভৰিডে পাউডাৰ এটা দিছোঁ। এতিয়া আকৌ ভালকৈ মিক্স কৰি দিম। দেখিছেনে, গোটেইখিনি আঠা আঠা হৈ গৈছে। অলমষ্ট ৰেডি হৈ গ'ল আমাৰ এইখিনি। চেনি দিয়াৰ পাছত 10 মিনিটৰ কাৰণে মই ল' ফ্লেমত এনেকৈ নাৰিকলখিনি ভাজি আছিলোঁ। এতিয়া নাৰিকলখিনি মই এটা প্লেটত উলিয়াই ল'ম।
এতিয়া মাত্ৰ এটাই কাম বাকী আছে, লাড়ু বনাবলৈ। মই নাৰিকলখিনি অলপ অলপ গৰম হৈ থাকোঁতেই লাড়ু বনাইছোঁ। একেবাৰে ঠাণ্ডা হৈ গ'লে মানে টান হৈ যাব। যদি বাই চান্স আপোনালোকে লাড়ু বনাই থাকোঁতে নাৰিকলখিনি ঠাণ্ডা হৈ যায় আৰু টান হৈ যায়, তেতিয়া কি কৰিব, আপোনালোকে আকৌ 2 মিনিটৰ কাৰণে নাৰিকলখিনি অলপ ভাজি ল'ব। এয়া মোৰ গোটেই লাড়ুখিনি বনাই তৈয়াৰ হৈ গ'ল। চেষ্টা কৰিলোঁ গোটেই লাড়ুখিনি একে সমান চাইজৰ বনাবলৈ। আশা কৰিছোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভাল লাগিলে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ এনে ভিডিঅ'ছ পাই থাকিবলৈ বেল আইকনটো ক্লিক কৰি দিব। যদি কিবা ভুল হৈ গ'ল আজিৰ ভিডিঅ'টোত মোক ক্ষমা কৰি দিব। আপোনালোক সকলোলৈ মোৰ ফালৰ পৰা বিহুৰ আগতীয়াকৈ শুভেচ্ছা থাকিল।